গাইজ আজি আমি মন্দিৰ যাম বুলি ওলাই আহিছোঁ এতিয়া আমি গাড়ীত বহি লৈছোঁ আমি আজি কোন মন্দিৰত যাই আছোঁ এয়া অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে চাই যাই থাকক ফাইনেলি আমি আহি পালোঁ মন্দিৰ এতিয়া মন্দিৰত সোমাবৰ কাৰণে আমি হাত ভৰি ধুই ল'ম এয়া পুখুৰী আছে মন্দিৰৰ চাইডতে এই পুখুৰীত আমি ভৰি ধুই ল'ম পুখুৰীত এয়া কাছ আছে ডাঙৰ ডাঙৰ মাছ ডাঙৰ ডাঙৰ কাছ ইয়াতে দেখা পাব যিমানখিনি পাৰোঁ এইখিনি দেখাব চেষ্টা কৰিম এই কাছ বলক এতিয়া হাত ভৰি ধুই লৈ মন্দিৰৰ ভিতৰত সোমাম আপোনালোকে চাই যাই থাকক বহুতেই আহি পাইছে এইটো মন্দিৰত কিন্তু আজি মই প্ৰথমবাৰ তাৰপিছত আমি সেনেকৈ আমাক লগা বস্তুখিনি ইয়াতে আমি কিনি ল'লোঁ লৈ কিনে ভিতৰত যাম ভিতৰত সোমাই যাম এতিয়া আপোনালোকে দেখা পাব আমি কোন মন্দিৰত আহি আছোঁ এয়া আমি সোমালোঁ এতিয়া কিবা আছে পইচা খুচুৰা 10 টকা সেয়া কৰিব হ'বনে নাই আছে সেয়া ওপৰত যাই কিনে মেইন মন্দিৰটো পাম তাতে বোলে মোবাইল এলাও নাই ভিতৰত বাহিৰত যিমানখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰিম মই আজি প্ৰথমবাৰ মাধৱ মন্দিৰত আহিছোঁ বহুত ভাল লাগিল বহুত দিনৰ পৰা ভাবি আছিলোঁ মাধৱ মন্দিৰ যাম বুলি কিন্তু যাব পৰা নাছিলোঁ আজি ফাইনেলি আহিলোঁ মনটো বহুত ভাল লাগিল চিৰিৰ ওপৰত এতিয়া আমি যাই থাকিম তাৰপিছত ওপৰত যি দেখা পায় তাকে দেখাব চেষ্টা কৰিম
এনেকৈ আমি সেৱা চেৱা কৰি লৈ কিনে ইয়াতে অকণমান বহিলোঁ, বহি কিনে আকৌ এতিয়া ঘৰ বুলি ৰিটাৰ্ণ হৈ যাম। আকৌ চিৰি দি তললৈ নামি আহিলোঁ, আহি পাই তলত ইয়াতে ভোগ দি আছে, ইয়াতে অকণমান বহি কিনে ভোগ খাম আৰু গুচি যাম। এইয়া ভোগ আনি আছে, এইয়া ভোগত কি দিছে, খিচাৰী, হয়তো পায়স হ'ব পাৰে, এয়া খিচাৰী। এইটো কি পায়স? এইটো কি খিচাৰী? তুমি নাখা?